নলবৰেশ্বৰী দেওবাহৰগুৰি দেৱালয়ত বিল্লবোধনেৰে দেৱী দুৰ্গাৰ মহাষষ্ঠীৰ ব্যাপক উৎসাহ। আতচবাজী প্ৰদৰ্শন আৰু ব্যাপক ধৰ্মীয় সমাদলেৰে উখল-মাখল বৰক্ষেত্ৰীৰ চৌপাশ। নলবাৰী জিলাৰ অন্তৰ্গত বৰক্ষেত্ৰীৰ আদাবাৰীস্থিত দেওবাহৰগুৰি দেৱালয়ত আৰম্ভ হৈছে দুৰ্গা পূজা। শক্তি দেৱী দুৰ্গাৰ আৰাধনাৰে মহা ধুমধামেৰে বিল্লবোধনেৰে গাঁওখনৰ বিভিন্ন প্ৰান্তৰ পৰা দেৱী দুৰ্গাক আদৰি আনিবলৈ ভক্তৰ সমাগম দেখা যায়। গায়ন বায়ন আৰু ঢুলীয়া বেং পাৰ্টিৰ শব্দত মুখৰিত হৈ পৰে বৰক্ষেত্ৰীৰ চৌপাশ। উল্লেখ্য যে 21, 22, 23 আৰু 24 আৰু 25 অক্টোবৰ তাৰিখলৈ অৰ্থাৎ 2, 3, 4, 5, 6 আৰু 7 তাৰিখলৈ বিভিন্ন কাৰ্যসূচীৰে ব্যাপক আয়োজনেৰে দুৰ্গা পূজাৰ আয়োজন কৰিছে বুলি জনাইছে বৰক্ষেত্ৰী দুৰ্গা পূজা কমিটিৰ সভাপতি জ্যোতিষ ঠাকুৰীয়াই আৰু সাধাৰণ সম্পাদক দ্বয় বিশ্বজিৎ ঠাকুৰীয়া আৰু ৰমেন কলিতাই। উল্লেখ্য যে প্ৰতি বছৰৰ দৰে এইবাৰো দুৰ্গা পূজাৰ বেলবৰণৰ শোভা উদ্বোধন কৰাৰ উপৰিও ৰাইজৰ মাজত সমাদলত সক্ৰিয় অংশগ্ৰহণ কৰে বৰক্ষেত্ৰীৰ জনপ্ৰিয় যুৱ নেতা তথা অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় কৃষক শক্তি সম্পাদক শান্তনু কলিতাই। অসমবাসী ৰাইজক দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ ইয়াত প্ৰতি বছৰে ধুমধামেৰে দুৰ্গা পূজা অনুষ্ঠিত কৰা হয়। আজি বেলবৰৰ দিনা শোভাযাত্ৰা কৰা হয়। আমাৰ সমগ্ৰ অঞ্চল জুৰি আমি শোভাযাত্ৰা কৰোঁ। তাৰে আজি এইটো অনুষ্ঠান আয়োজন কৰা হৈছে। তেনেকৈ আজিৰ পিছত আৰু 4 দিন আমাৰ কাৰ্যসূচী চলিব। এই মন্দিৰত বহু ভক্তৰ আগমন প্ৰতি বছৰে হৈ থাকে। দুৰ্গা পূজা বুলি নহয়, প্ৰতিদিনেই প্ৰতি মাহে ইয়াত ভক্তৰ আগমন ঘটি থাকে। জীৱন্ত শক্তিপীঠ নামনি অঞ্চলৰ জীৱন্ত শক্তিপীঠ। এই শক্তিপীঠটোৰ উৎপত্তি আজিৰ পৰা প্ৰায় 500-600 বছৰ আগতে হৈছিল। কমলেশ্বৰ সিংহৰ দিনত তেখেতে ইয়াত সেইটো স্থাপন কৰিছিল আৰু তাৰপিছত আজি প্ৰতি বছৰে ধৰি তাৰ পিছৰ পৰা অনুষ্ঠানটো চলি আহিছে আৰু 1957 চনত ইয়াত মানুহে লগ লাগি আয়োজন কৰিছিল দুৰ্গা পূজা। তাৰপিছত 1979 চনত কমিটি আকাৰে উত্তৰ-পূৰ্বাঞ্চল সাৰ্বজনীন দুৰ্গোৎসৱ কমিটি নামেৰে নামাকৰণ কৰি প্ৰতি বছৰে আজি 46তম বছৰ হ'ল। 46তম বছৰত ঘূৰি দিলে কমিটি আকাৰে। গতিকে আমাৰ অনুষ্ঠানখনৰ মই দীৰ্ঘায়ু কামনা কৰিছোঁ। সকলোকে পুনৰবাৰ শক্তি দেৱী দুৰ্গাৰ দেৱী পূজাৰ শুভেচ্ছা জনাই। আদাবাৰী দুৰ্গা পূজাৰ যি প্ৰস্তুতিক লৈ কি ক'ব? প্ৰতি বছৰে প্ৰস্তুতিৰে দুৰ্গা পূজা অনুষ্ঠিত হয়। আজি ষষ্ঠী, এতিয়া আমাৰ চলি আছে। অহাকালিৰ পৰা সপ্তমী পূজা, সপ্তমী, অষ্টমী, নৱমীৰ দিনা আমাৰ দুৰ্গা পূজাত বলি বিধান অনুষ্ঠিত হয় আৰু বিজয়া দশমীৰ দিনা আমি আটাই গাঁওবাসীয়ে শোভাযাত্ৰা কৰি দুৰ্গা দেৱীক বিসৰ্জন দিওঁ। আমাৰ আদাবাৰীৰ পূজাৰ এটা বিশেষত্ব, আমাৰ ইয়াত যিহেতু বাঘেশ্বৰীৰ মূৰ্তিটো স্থায়ী মূৰ্তি, দুৰ্গাৰ মূৰ্তি স্থায়ী মূৰ্তি, ইয়াত প্ৰতিমা নিৰ্মাণ কৰি পূজা অনুষ্ঠিত কৰা নহয়। আমি দেৱীৰ তলৰ প্ৰতিমাটোহে আমি বিসৰ্জন দিওঁ। আমাৰ স্থায়ী মূৰ্তি আমাৰ সদায় জীৱন্ত। কিমান বছৰৰ পৰা আপুনি ইতিহাস জানিব নেকি? ইতিহাস আমি হয়তো ঢুকি নাপাওঁ। ইয়াৰ এই বাঘেশ্বৰী দেৱালয়ত আহোম ৰজা কমলেশ্বৰ সিংহই ভূমিদান কৰিছিল। আমি জনামতে কমলেশ্বৰ সিংহৰ আগৰ পৰাই ইয়াৰ বাঘেশ্বৰী দেৱালয়ত পূজা পাতল চলি আছে। নলবাৰীৰ পৰা চম্পক বৈশ্যৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।